Okay. পুৰা ইমান দম কিয় মানে এতিয়া আপোনাৰ আৰু এজনী বিয়া কৰিবলৈ নিশ্চয় দেখিছে নে পুৰা তোলে কেলা ভণ্টিক বিয়া পাতিবলৈ বিচাৰি ফুৰিছ শুন ককা ধন্যবাদ চোৰ ডকাইত টকা ঘটা কুকুৰ এটা মাতি লোৱা কেলা নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ' মাজলৈ আৰু আপোনালোকে চাই আছে আজি মোৰ এটি নতুন ভিডিঅ' আৰু এইটো হ'ল হাঁহি ধেমালিৰ ভৰপূৰ প্ৰথম ভিডিঅ' আৰু এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে পটাপট চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তেন্তে বলক আজি ভিডিঅ'টোৰ মাজলৈ আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে আমাৰ সকলোৱে চিনি পায় অসমৰ এজন ভাইৰেল ককা সকলোৱে চিনিয়ে পায় তো ককা স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটোলৈ ককাৰ প্ৰথমতে আমি পৰিচয়টো জানি ল'ম ককাৰ প্ৰথমতে নামটো ক'ব ককা গোবিন্দ হাজৰিকা ককাৰ নামটো সকলোৱে গম পালোৱেই বাৰু ককা আপোনাৰ ঘৰ ক'ত বুলি ক'লে এবাৰ ৰাইজক জনাই দিয়কচোন ঘৰ এখন ঘৰ বৰঘুলিত এখন ঘৰ ভোলাগুৰি আপোনাৰ পৰিয়ালৰ কথা কওকচোন পৰিয়ালত কোন কোন আছে ভোলাগুৰিত মাটি বৰঘুলিত মাটি দুটা পৰিয়াল মই বিয়া পঠাম কৰোণাত মই বিয়া পাতি কেলা প্ৰেম খেলি আছো আৰু আৰু এগৰাকী তিনিগৰাকী পুৰা ইমান দম কিয় দিছে এই মাত বোলো নকওঁ ককা বুলি কম পিছে দেখিলেই দৰ্শকসকল আমাৰ ককাই দুজনী বিয়া পতাৰ পিছত আকৌ এজনী বিয়া পাতিবলৈ লৈ আছে ককালৈ আমি পোনপটীয়া আকৌ প্ৰশ্ন আগবঢ়াইছোঁ বাৰু ককা আপোনাৰ আৰু আকৌ বিয়া পাতিবলৈ মন গৈছে নেকি ৰাইজে জানক কি কয় মানে এতিয়া আপোনাৰ আৰু এজনী বিয়া কৰিবলৈ মন আছে নিশ্চয় ৰাম 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 খালে খালে পুৰাটোৱে মানে আমি এজনী মানে দেখিছেনে পুৰাটোৱে এই বয়সতো আকৌ বিয়া মই এতিয়া কৰোণাত কেলা ভণ্টিক বিয়া পাতিবলৈ বিচাৰি ফুৰিছ শুন পাতিব তো দৰ্শকসকল দেখিলে ককা আমাৰ লগত অনুষ্ঠানটো কিদৰে সুচাৰুৰূপে চলাই নিলে তো ককাক আমি ধন্যবাদ দিব লাগিব আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে ককা ধন্যবাদ তো দেখিলে ককাক আমি এতিয়া বিদায় দিব লাগিব যিহেতু আমাৰ সময়ো হৈ আহিছে গতিকে ককাক আমি ইমানতে বিদায় দিছোঁ ককাক অৱশেষত আমাৰ মোৰ চেনেলৰ বিষয়ে আপুনি কি ক'ব চোৰ ডকাইত টকা ঘটা কুকুৰ এটা মাতি লোৱা কেলা ভাত চাই আছে ৰাইজে হ'ব